নমস্কাৰ ঈশান নিউজৰ দৰ্শকসকলক আমি জনাইছো ইতিমধ্যে যে তৃতীয় বিশ্বযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ইউক্ৰেইন আৰু ৰাছিয়াত ৰাছিয়াৰ পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে ৰাছিয়াই আৰু তাৰ পিছতেই বহু সংখ্যক লোকে মৃত্যুক আকোৱালি লৈছে কিমান সংখ্যক লোকে মৃত্যুক আকোৱালি লৈছে সেয়া স্পষ্ট নহয় মিছাইল আক্ৰমণ হৈছে ইয়াৰ উপৰিও যথেষ্ট আক্ৰমণ চলিছে এক যুদ্ধ সদৃশ পৰিবেশ ইতিমধ্যে আৰম্ভ হৈ গৈছে সমগ্ৰ 11খন চহৰত এতিয়া অভাৱনীয় পৰিস্থিতি হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰিছে আমি জনাইছো ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ বিশ্ব তৃতীয় মহাযুদ্ধ আৰম্ভ বেলিষ্টিক আৰু ক্ৰুজ মিসাইলেৰে ইউক্ৰেইন আক্ৰমণ ৰাছিয়াৰ ইউক্ৰেইনৰ কেইবাখনো চহৰত আক্ৰমণ ৰাছিয়াৰ সেনাৰ একেলগে ইউক্ৰেইনৰ 11 চহৰত ৰাছিয়াৰ সেনাৰ আক্ৰমণ আহত হৈছে শতাধিক কিমান লোক প্ৰকৃততে আহত হৈছে কিমান নিহত হৈছে স্পষ্টভাৱে এই মুহূৰ্তলৈকে ক'ব পৰা অৱস্থাত নাই কাৰণ এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে আমি জনাইছো এই মুহূৰ্তৰ সৰ্বাধিককৈ ডাঙৰ খবৰ কৃষ্ণ সাগৰৰ ওচৰৰ ওডেছাত দুটা শক্তিশালী বিস্ফোৰণ হৈছে ক্ৰামষ্টক আৰু নিউক্লিয়াইভত চহৰত এই আক্ৰমণ হোৱা পৰিলক্ষিত হৈছে বন্ধ হৈ পৰিছে ইউক্ৰেইনৰ সকলো বিমানবন্দৰ ক্ৰিমিয়া সীমান্তৰে পূব ইউক্ৰেইনত ৰাছিয়াৰ এই আক্ৰমণ খালি কৰি দিয়া হৈছে কিভ বিমানবন্দৰ পূৰ্বৰ পৰা আশংকা ব্যক্ত হৈছিল যে এক যুদ্ধ আৰম্ভ হ'ব নেকি কিন্তু সেই সময়ছোৱা বৰ্তমান আহি পৰা পৰিলক্ষিত হৈছে আমি জনাইছো প্ৰতিটো মুহূৰ্তৰ আপডেট ইউক্ৰেইন বিবাদত হস্তক্ষেপ কৰিলে ভয়ংকৰ পৰিণাম ভোগ কৰিব লাগিব ৰাছিয়াৰ ঘোষণাৰ পাছতে আমেৰিকাৰ সকিয়নি আমেৰিকা আৰু মিত্ৰ বাহিনীয়ে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিব জলপথ আৰু আকাশী পথেৰে ইউক্ৰেইনত ভয়ংকৰ আক্ৰমণ আৰু ইউক্ৰেইনৰ সেনাক আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ পুটিনৰ মতে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ নিশ্চিত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক যুদ্ধ পৰিহাৰ কৰিবলৈ হুংকাৰ ৰাষ্ট্ৰসংঘৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা হৈছিল এই সমগ্ৰ বিষয়টোক লৈ আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যুদ্ধ নিশ্চিত হৈ পৰিছে ইতিমধ্যে আক্ৰমণ চলিছে ভয়াৱহ আক্ৰমণ ইউক্ৰেইনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ইউক্ৰেইনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ৰাছিয়াৰ যুদ্ধ ঘোষণাৰ পাছতে জৰুৰীকালীন বৈঠক শান্তি আলোচনাৰ মাজেৰে বিবাদ নিষ্পত্তি কৰাৰ আহ্বান ভাৰতৰ ইউক্ৰেইনৰ গৃহমন্ত্ৰীৰ দাবী 300 লোকৰ মৃত্যু হৈছে ৰাছিয়াৰ মিছাইল আক্ৰমণত আক্ৰমণৰ ঘটনাক লৈ কঠোৰ দৃষ্টি মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ তুৰ্কীৰ পৰা সহায় বিচাৰিছে ইউক্ৰেইনে প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো আপডেট আমি এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শকসকলক জনাইছো ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ নৌসেনাৰ বিস্তৰ ক্ষতি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত জো বাইডেন আক্ৰমণৰ পাছতে ভাৰতীয় ষ্টক মাৰ্কেটৰ ভয়ংকৰ পতন সমগ্ৰ বিশ্বৰ পৰা সহায় বিচাৰিছে এতিয়া ইউক্ৰেইনে আমি জনাইছো এই মুহূৰ্তৰ সৰ্বাধিককৈ ডাঙৰ খবৰ আক্ৰমণ হৈছে আৰু এই আক্ৰমণৰ ফলত 11 চহৰত অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে 300 লোকৰ মৃত্যু হৈছে শেহতীয়া তথ্য 300 লোকৰ মৃত্যু হৈছে বুলি তথ্য প্ৰকাশ পাইছে আৰু হয়তো বৃদ্ধি পাব পাৰে কাৰণ ধাৰাবাহিকভাৱে আক্ৰমণ চলিছে মিছাইল আক্ৰমণ চলিছে ইতিমধ্যে যি এক যুদ্ধ সদৃশ পৰিবেশৰ সূচনা হৈছে এই পৰিবেশৰ পিছতেই বহু সংখ্যক লোক আহত হৈছে বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে
স্বাভাৱিক জীৱন যাত্ৰাত সম্পূৰ্ণৰূপে স্থবিৰতা আহি পৰিছে আৰু এই মুহূৰ্তত অধিক তথ্য জানিবৰ বাবে আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিম সম্পাদক সুশীল পাটোৱাৰীৰ সৈতে আমি আপোনাক স্বাগতম জনাইছো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু যেহেতু আশংকা ব্যক্ত কৰা হৈছিল পূৰ্বৰ পৰাই যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এই যুদ্ধ হ'ব নেকি আৰু তৃতীয় বিশ্বযুদ্ধ বুলি ইতিমধ্যে ক'ব পাৰি কাৰণ যি ধৰণৰ পৰিস্থিতিৰ সূচনা হৈছে এই পৰিস্থিতিত ৩০০ লোকে প্ৰাণ হেৰুৱাইছে সেয়া হৈছে শেহতীয়া আপডেট হয়তো ৩০০তকৈও বৃদ্ধি পাব পাৰে আহত হৈছে বহু সংখ্যক লোক ইতিমধ্যে বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে সকলো ক্ষেত্ৰতে ইতিমধ্যে স্থবিৰতা আহি পৰিছে স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে আৰু তেনে সময়তে আমেৰিকায়ো বিভিন্ন ধৰণৰ যুক্তি প্ৰদৰ্শন কৰিছে সমগ্ৰ ৰাষ্ট্ৰসংঘৰ আসলতে দৃষ্টি নিবদ্ধ আছে এই সমগ্ৰ বিষয়টোক লৈ আৰু অভাৱনীয় পৰিস্থিতি আপুনি কি ক'ব নিশ্চিতভাৱে এই যুদ্ধখন এখন প্ৰত্যাশিত যুদ্ধ বুলি ক'ব লাগিব কাৰণ বহু পূৰ্বৰ পৰা ভবা হৈছিল যে ৰাছিয়াই যিকোনো মুহূৰ্তত ইউক্ৰেইনত আক্ৰমণ কৰিব পাৰে আৰু এই গোটেই পৰ্যালোচনাটো এই ধৰণে বিভিন্ন দিশৰ পৰা বিভিন্ন দৃষ্টিকোণৰ পৰা চোৱা হৈছিল যে ৰাছিয়াই কি কাৰণত আক্ৰমণ কৰিব পাৰে বা কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু এনে ধৰণৰ পৰিস্থিতিৰ কথা পূৰ্বানুমান কৰি ইতিমধ্যে আমেৰিকাই বা নাটোৰ সদস্যসমূহক লৈ ইউক্ৰেইনক সম্পূৰ্ণ তেওঁলোকে সমৰ্থন আগবঢ়াইছিল আৰু তাৰ পাছত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছিল গতিকে এইখিনিতে এটা কথা কৈ থব লাগিব যে নাটো সৃষ্টি হৈছিল যে পূৰ্বৰ যি সোভিয়েট ইউনিয়ন সেই পূৰ্বৰ সোভিয়েট ইউনিয়ন আৰু জাৰ্মানক প্ৰতিৰোধ কৰাৰ কাৰণে নাটো বাহিনী বনোৱা হৈছিলে বা নাটো গঠন কৰা হৈছিলে আৰু সেই নাটোত শেহতীয়াভাৱে ইউক্ৰেইনে তাত যুক্ত হ'ব খোজাক লৈ বা আমেৰিকাই ইউক্ৰেইনক সংযুক্ত কৰিব খোজাক লৈ এই বিদ্ৰোহৰ সূচনা হৈছিল ৰাজ্যে হয়তো জানে যে ইউক্ৰেইন এটা সময়ত সোভিয়েট ইউনিয়নৰ এটা অংশ আছিল আৰু যেতিয়া শীতল যুদ্ধ হৈছিলে ৰাছিয়াত আৰু সোভিয়েট ইউনিয়নত তেতিয়াই বিভিন্ন সৰু সৰু দেশলৈকে ভাঙি থানবান হৈছিলে সোভিয়েট ইউনিয়ন আৰু সোভিয়েট ইউনিয়ন সেইটো সময়ত বিশ্বৰ আটাইতকৈ শক্তিশালী সামৰিক শক্তি আছিল বুলি ক'ব পাৰি আৰু তেতিয়া সেই যি শীতল যুদ্ধ আছিলে শীতল যুদ্ধত আমেৰিকাই তাত ইন্ধন যোগাইছিল আৰু সেই ইন্ধন যোগোৱাৰ ফলতেই সোভিয়েট ইউনিয়ন ভাঙি থানবান হৈছিল আৰু তাৰ পৰা এটা বৃহৎ অংশলৈ ইউক্ৰেইন গঠিত হৈছিলে কিন্তু ইউক্ৰেইনৰ এক বৃহৎ অংশ লোকে কিন্তু সোভিয়েট ইউনিয়নৰ সৈতে থাকিব বিচাৰিছিল আৰু সেই সুবাদতে ৰাছিয়াই ইউক্ৰেইনৰ এটা অংশ কিছু বছৰ পূৰ্বে দখল কৰি লৈছিল আৰু শেহতীয়াভাৱে এই যুদ্ধ চলি থকাৰ সময়ত বা এই ধৰণৰ কথা বতৰা বা এই ধৰণৰ পৰিৱেশ এটা চলি থকাৰ মাজতে ৰাছিয়াই ইউক্ৰেইনৰ দুই ভূখণ্ডক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে আৰু তাৰ পাছতে পৰিস্থিতি অধিক অৱনতি ঘটে আৰু এই ক্ষেত্ৰত ক'ব পাৰি সমীৰণ যে এই গোটেই বিষয়টোত কিন্তু আমেৰিকাই ইন্ধন যোগাইছে কাৰণ আমেৰিকাই ৰাছিয়াই মূৰ দাঙি উঠাটো কোনো কাৰণত তেওঁলোকে সহ্য নকৰে আৰু তাৰ কাৰণে যিকোনো প্ৰকাৰে ৰাছিয়াক দমন কৰাৰ কাৰণে নাটোক তেওঁলোকে শক্তিশালী কৰাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছিল আৰু যিটো ৰাছিয়াই তেওঁলোকৰ আভ্যন্তৰীণ যাতে কোনো ধৰণৰ নিজৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰতিবন্ধকতা আহিব নোৱাৰে তাৰ কাৰণে ৰাছিয়াই বাৰম্বাৰ কৈছিল যে পূৰ্বৰ সোভিয়েট ইউনিয়নৰ সৈতে যিসমূহ দেশ আছিলে সেইসমূহ ৰাষ্ট্ৰক নাটোৰ লগত যুক্ত কৰিব নালাগে আৰু সেইসমূহক বাহিৰ কৰি দিবলৈ আৰু ইউক্ৰেইনে যেতিয়া শেহতীয়াভাৱে নাটোৰ সৈতে সংযুক্ত হোৱাৰ কথা আহিল বা আমেৰিকাই যিটো প্ৰস্তাৱ দিলে সেই প্ৰস্তাৱ লৈ ৰাছিয়া স্বাভাৱিকতে শংকিত হৈ পৰিছিলে এই কাৰণে যে ইউক্ৰেইন আৰু ৰাছিয়াৰ যিহেতু সীমামূৰীয়া ৰাষ্ট্ৰ বা পূৰ্বতে সোভিয়েট ইউনিয়নৰ সৈতে আছিলে গতিকে নিৰাপত্তাৰ দিশৰ পৰা যদি নাটোই যদি ইউক্ৰেইনক সদস্য কৰি লয় তেতিয়া নিশ্চিতভাৱে ৰাছিয়াৰ কাৰণে এক গভীৰ সংকট এটা আহি পৰিব পাৰে তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু যাৰ কাৰণে ৰাছিয়াই বাৰম্বাৰ কৈছিলে যে এই কাম হ'ব নোৱাৰে ইউক্ৰেইনক কোনো কাৰণত নাটোত সদস্য কৰিব নোৱাৰিব কিন্তু আমেৰিকাই তেওঁলোকৰ সমগ্ৰ বিশ্বত তেওঁলোকেই যেন একমাত্ৰ শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকৰ কাৰণে জৰুৰী হৈ পৰিছিল যাতে ৰাছিয়াক মূৰ দাঙি উঠিব দিব নোৱাৰি তাৰ কাৰণে তেওঁলোকে কিন্তু বহু পূৰ্বৰ পৰা সেই ধৰণৰ কূটনীতি চলাই আছিলে পূৰ্বতে মই কৈছোঁ যে সোভিয়েট ইউনিয়ন এক বিশাল শক্তি হিচাপে বিশ্বত থিয় হৈ আছিল আমেৰিকাৰ কাৰণে মূৰৰ কামনি হৈ পৰিছিল আৰু শীতল যুদ্ধৰ জৰিয়তে সোভিয়েট ইউনিয়নক থানবান কৰা হৈছিল ইউক্ৰেইন বা বিভিন্ন দেশ ভাঙি গৈছিল আৰু যেতিয়া পুটিনে আৰু সেয়া হৈছিলে 1991 1991 চনত সোভিয়েট ইউনিয়ন থানবান হৈছিলে আৰু তাৰ পাছত যেতিয়া পুটিনে দায়িত্বভাৰ গ্ৰহণ কৰিলে তাৰ পাছত কিন্তু পুটিনে বৰ্তমানৰ ৰাষ্ট্ৰপতিজনে
ৰাছিয়াক পুনৰ সুসংগঠিত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে আৰু যি পূৰ্বৰ গৰিমা আছিলে তেওঁলোকৰ সামৰিক শক্তি লৈ তেওঁলোকৰ ক্ষমতাক লৈ সেই শক্তি পুনৰ যেন আহৰণ কৰিলে ৰাছিয়াই আৰু এই বিষয়টোৱে আমেৰিকাৰ কাৰণে এটা ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে যে ৰাছিয়া পূৰ্বৰ সেই সোভিয়েট ইউনিয়ন হ'ব নেকি আৰু পুতিনে ৰাছিয়াখনক পূৰ্বৰ সেই সোভিয়েট ইউনিয়ন কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু যাৰ কাৰণে আমেৰিকাৰ কাৰণে এটা মূৰৰ কামৰণি আছিল আৰু আমেৰিকা সেই কাৰণে নাটোৰ জৰিয়তে হওক ৰাষ্ট্ৰসংঘৰ জৰিয়তে হওক তেওঁলোকে কিন্তু ৰাছিয়াক হেঁচা দিয়াৰ কাৰণে এটা চেষ্টা চলাইছিল কিন্তু পুতিনে অদমনীয় হৈ আছিলে পুতিনে কোনো কাৰণত নাটোৰ সেই হেঁচা মনা নাছিল আৰু শেহতীয়াভাৱে তেওঁলোকৰ যি 153গৰাকী চিনেট আছে তেওঁলোকে ইতিমধ্যে পুতিনক দায়িত্ব দিছে যে বিদেশত যদি অৰ্থাৎ ইউক্ৰেইনত যদি সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে তাৰ কাৰণেও পুতিনক ক্ষমতা প্ৰদান কৰিছিল আৰু ইয়াৰ পিছতে স্পষ্ট হৈ পৰিছিল যে যুদ্ধখন হ'ব আৰু শেষত পুতিনে কালি পূব ইউক্ৰেইনত সামৰিক শক্তি প্ৰয়োগ কৰে তাত ইতিমধ্যে মিছাইল আক্ৰমণ কৰা হৈছে এতিয়ালৈকে যি চৰকাৰী সূত্ৰ সেই চৰকাৰী সূত্ৰই জনাইছে যে প্ৰায় 300 লোক তাত মৃত্যু ঘটিছে মিছাইল আক্ৰমণত কিন্তু অসমৰ্থিত সূত্ৰ মতে এই সংখ্যা বহু বেছি হ'ব হয়তো দুগুণতকৈ হয়তো বেছি হ'ব পাৰে আৰু আক্ৰমণ এতিয়াও চলি আছে আমেৰিকা বা নাটো বাহিনীয়ে প্ৰত্যাক্ৰমণ কি কৰিব বা তেওঁলোকৰ স্থিতি কি হ'ব এতিয়ালৈকে স্পষ্ট কৰা নাই বিভিন্ন ধৰণৰ অৰ্থনৈতিক বাধা ৰাছিয়াৰ ওপৰত আৰোপ কৰিছে বিশেষকৈ গেছ লাইন তেওঁলোকে বন্ধ কৰিছে ৰাছিয়াৰ পৰা বিভিন্ন দেশলৈ যোৱা গেছ লাইন বন্ধ কৰিছে আমেৰিকাই ভাবিছে যে ৰাছিয়াৰ যদি এই ধৰণৰ অৰ্থনৈতিক অৱৰোধ যদি কৰা হয় নিশ্চিতভাৱে ৰাছিয়াই পিছ হুকিবৰ কাৰণে বাধ্য হ'ব কিন্তু এইখিনিতে সমীৰণ এটা কথা ক'ব লাগিব যে এই ক্ষেত্ৰত নিশ্চিতভাৱে এখন যুদ্ধ হ'লে সেই দেশখন আৰ্থিকভাৱে জুৰুলা নিশ্চয়কৈ হ'ব কিন্তু ইয়াৰ জৰিয়তে ৰাছিয়াৰ এই যি গেছ লাইনৰ বন্ধ কৰিছে ইউৰোপীয় দেশসমূহে বা নাটোই যি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ফলত কিন্তু কেৱল ৰাছিয়াই নহয় যিসকল ইউৰোপীয় দেশ আছে সেই দেশসমূহ কিন্তু ইয়াৰ পৰা ভীষণভাৱে ক্ষতি হ'ব কাৰণ এই গেছ লাইন বন্ধ কৰাৰ কাৰণে পেট্ৰলিয়ামজাত সামগ্ৰীৰ ভয়ংকৰভাৱে মূল্যবৃদ্ধি ঘটিব আৰু সেই দেশসমূহ জুৰুলা হ'ব কাৰণ ৰাছিয়াৰ ওপৰতে সেইসমূহ দেশে নিৰ্ভৰ কৰিছিলে পেট্ৰলজাত সামগ্ৰীৰ ক্ষেত্ৰত গতিকে নিশ্চিতভাৱে ক'ব পাৰি আমেৰিকাই যিপাত অস্ত্ৰ প্ৰয়োগ কৰিব বিচাৰিছে ৰাছিয়াৰ ক্ষেত্ৰত সেই অস্ত্ৰপাত কিন্তু বহু সময়ত বুমেৰাং হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে মুঠৰ ওপৰত সমীৰণ যুদ্ধখন যি ধৰণে আশা কৰাইছিলে সেই ধৰণে যুদ্ধ হ'ল এতিয়াও ক'ব নোৱাৰি যে সঁচাই তৃতীয় বিশ্বযুদ্ধৰ পৰিৱেশ সূচনা কৰিব নেকি সেই কথা আশা কৰিব নোৱাৰি কাৰণ এতিয়ালৈকে এই যুদ্ধখন সীমাবদ্ধ আছে ইউক্ৰেইন আৰু ৰাছিয়াৰ ক্ষেত্ৰত আৰু ইউক্ৰেইন সামৰিক ক্ষেত্ৰত ৰাছিয়াৰ সৈতে কোনো তুলনাই নহয় তেনে ক্ষেত্ৰত এটা বৃহৎ শক্তিৰ বিৰুদ্ধে ইউক্ৰেইনে থিয় দিছে আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে তেওঁলোকৰ যি সাধাৰণ জনতা আছে সাধাৰণ জনতাকো সামৰিক বাহিনীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আহ্বান জনাইছে বৃহৎ সংখ্যক লোকক তেওঁলোকক এতিয়ালৈকে ৰিজাৰ্ভত ৰাখিছে অৰ্থাৎ যিকোনো মুহূৰ্তত এই সাধাৰণ জনতাকো তেওঁলোকে সামৰিক ক্ষেত্ৰত তেওঁলোকে নমাব তাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰিছে সকলোকে হস্তময় থাকিব দিয়া হৈছে আৰু ইউক্ৰেইনৰ যি জনতা সেই জনতাক খাদ্য মজুত কৰিব দিয়া হৈছে অৰ্থাৎ এটা সম্পূৰ্ণ যুদ্ধৰ পৰিৱেশ এটা সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে আমেৰিকাই যি ধৰণৰ পদক্ষেপ ল'ব বুলি বিভিন্ন মহলে ভাবিছে সেই ধৰণৰ পদক্ষেপ আমেৰিকাই লোৱাৰ কাৰণে হয়তো ভয়ো কৰিছে এই কাৰণে যে যদিও নাটো বাহিনীয়ে ইউক্ৰেইনক কৈছে যে আমি তোমালোকৰ সৈতে আছো সকলো ধৰণৰ আমি শক্তি আমি প্ৰয়োগ কৰিম ৰাছিয়াৰ বিৰুদ্ধে কিন্তু সেই কথা হয়তো বহু ক্ষেত্ৰত সম্ভৱ হৈ নুঠিব কাৰণ এই মুহূৰ্তত ৰাছিয়াৰ সন্মুখত চীনৰ দৰে ৰাষ্ট্ৰ আছে চীনে বন্ধুত্বসুলভ আচৰণ কৰি আছে ৰাছিয়াৰ সৈতে গতিকে বিশ্বৰ দুই মহাশক্তি চীন আৰু ৰাছিয়া এই দুই শক্তিৰ বিৰুদ্ধে আমেৰিকা নাইবা নাটো বাহিনীয়ে আক্ৰমণ যে কৰিব সাহস কৰিব সেয়া কিন্তু অনুমান কৰিব নোৱাৰি এই মুহূৰ্তত কিন্তু পৰিস্থিতি যেহেতু বেয়াৰ ফালে ঢাল খাইছে আৰু আমেৰিকাৰ মান মৰ্যাদাৰ কথা আহিছে জো বাইডেন ইতিমধ্যে নিজৰ ৰাষ্ট্ৰত তেখেতৰ যি জনপ্ৰিয়তা আছিলে জনপ্ৰিয়তা অৱনমিত হৈছে তেনে ক্ষেত্ৰত জো বাইডেনে এইবাৰ তেওঁ এই ক্ষেত্ৰত ৰাছিয়াৰ ক্ষেত্ৰত সামৰিক শক্তি প্ৰয়োগ কৰি তেওঁৰ যি ভাৱমূৰ্তি সেই ভাৱমূৰ্তি নিজৰ দেশত কিছু ওপৰলৈ নিয়াৰ এটা চেষ্টা চলোৱা পৰিলক্ষিত হৈছে কিন্তু সেই চেষ্টা কিমান ফলৱৰ্তী হ'ব সেয়া নিশ্চয়কৈ সময় ক'ব কিন্তু ৰাছিয়াই এই মুহূৰ্তত কোনো কাৰণত পিছ হুকাৰ কোনো ধৰণৰ ইংগিত দিয়া নাই আৰু যদি সেয়াই হয় তেতিয়াহ'লে নিশ্চিতভাৱে ইউক্ৰেইনক যদি নাটো বাহিনীয়ে বিশেষ যদি প্ৰতিৰোধ কৰিব নোৱাৰে তেতিয়া অতি সহজে ইউক্ৰেইনক হয়তো ৰাছিয়াই হস্তগত কৰিব আৰু পুটিনৰ যি সপোন
যে পূৰ্বৰ যি সোভিয়েট ইউনিয়ন সেই সোভিয়েট ইউনিয়নক এক কৰাৰ যি সপোন সেই সপোনৰ হয়তো এটা পদক্ষেপ আগবাঢ়িব বুলি ক'ব পাৰি এই আক্ৰমণৰ পৰা কিন্তু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ হেঁচা নাইবা নাটো বাহিনী কি ধৰণে ৰাছিয়াক প্ৰতিৰোধ কৰিব পাৰে সেয়া অতি লক্ষণীয় হ'ব কিন্তু পৰিস্থিতি অতি ভয়ংকৰ দিশে আগবাঢ়িছে আৰু ইয়াৰ পিছত যেতিয়া যুদ্ধৰ কাৰণে ইতিমধ্যে ইউক্ৰেইনে বিভিন্ন দেশক তেওঁলোকে আহ্বান জনাইছে যে তেওঁলোকক সহায় কৰিব লাগে গতিকে ইউক্ৰেইনৰ এই আহ্বানক যদি কোনোবা দেশে যদি সঁহাৰি জনায় নাটো বাহিনীৰ বা নাটোৰ যিসমূহ সদস্য দেশ সেই সদস্য দেশৰ বাহিৰেও যদি অন্য দেশে যদি ইউক্ৰেইনৰ সামৰিক সাহায্য যদি আগবঢ়ায় তেতিয়াহ'লে ৰাছিয়াও নিশ্চিতভাৱে চীন নাইবা তেওঁলোকৰ বন্ধু ৰাষ্ট্ৰসমূহৰ পৰা সামৰিক সহায় নিশ্চয়কৈ বিচাৰিব আৰু তাৰ পিছত নিশ্চিতভাৱে ক'ব পাৰি যে এখন তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব এই আক্ৰমণৰ জৰিয়তে সমীৰণ হয় নিশ্চিতভাৱে আসলতে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য ঈশান নিউজৰ দৰ্শকসকলক বিস্তৃতৰ ওপৰত সদৰি কৰিছে আসলতে সঁচাকৈয়ে এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে বৰ্তমান সময়ছোৱাত দুইখনেই আসলতে শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিপন্ন হৈছে আৰু দুইটা শক্তি আসলতে সম্পূৰ্ণ ৰূপত আসলতে বৃহৎ আসলতে শক্তি হিচাপে বিবেচিত হৈছে আৰু বৰ্তমান সময়ছোৱাত যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিস্থিতি আসলতে ভয়াৱহ ইংগিত বহন কৰিছে কোনেও আসলতে পিছ হুহুকিব বিচৰা নাই যাৰ ফলশ্ৰুতিত এনেধৰণৰ পৰিণতি হৈছে আৰু বৰ্তমান সময়ছোৱাত ৰাছিয়াও যথেষ্ট শক্তিশালী গতিকে ৰাছিয়াৰ সন্মুখত এই যি ইউক্ৰেইন সেই ইউক্ৰেইনে কেনেধৰণে আসলতে আগবাঢ়িব বা কেনেধৰণে অগ্ৰসৰ হ'ব আৰু ক'ৰবাত এই যুদ্ধক আমি আগ্ৰাসন বুলি আখ্যা দিব পাৰোঁ নেকি এয়া এক প্ৰশ্ন আৰু বৰ্তমান সময়ত আমি জনাব বিচাৰিছো সেই বিশেষ খবৰটো আমাৰ হাতত কেইবাটাও নতুন আপডেট আহি পৰিছে আমি এই মুহূৰ্তত আপডেট জনাবলৈ চেষ্টা কৰিছো আমি কৈছো যে বেলাৰুছেও আক্ৰমণ চলাইছে ইউক্ৰেইনত একেলগে তিনি ফালৰ পৰা ইউক্ৰেইনত চলিছে এই আক্ৰমণ আমি পুনৰবাৰ জনাইছো বেলাৰুছেও আক্ৰমণ চলাইছে ইউক্ৰেইনত আৰু এই আক্ৰমণ তিনি ফালৰ পৰা চলিছে ইউক্ৰেইনৰ ওপৰত এই মুহূৰ্তত আমি জনাইছো মুঠৰ ওপৰত ক'ব লাগিব এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে আমি প্ৰতিটো আপডেট আমি জনাম প্ৰতিটো মুহূৰ্তৰ দৃশ্যাংশও আছে আমাৰ হাতত ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ বিশ্বৰ তৃতীয় মহাযুদ্ধৰ আৰম্ভ বেলিষ্টিক আৰু ক্ৰুজ মিছাইলেৰে ইউক্ৰেইন আক্ৰমণ ৰাছিয়া ইউক্ৰেইনৰ কেইবাখনো চহৰত আক্ৰমণ ৰাছিয়াৰ সেনাৰ একেলগে ইউক্ৰেইনৰ 11 চহৰত ৰাছিয়াৰ সেনাৰ আক্ৰমণ মিছাইল আক্ৰমণত মৃত্যু হৈছে বহু সংখ্যক লোকৰ আহত হৈছে শতাধিক ইউক্ৰেইনৰ ৰাজধানী কিভৰ কেইবাটাও প্ৰান্তত আক্ৰমণ ৰাছিয়া কৃষ্ণ সাগৰৰ ওচৰৰ উদেশাত দুটা শক্তিশালী বিস্ফোৰণ ক্ৰামট্ৰক্স বেৰডিয়ানস্ক আৰু নিৰ্কুলাইভ চহৰত বিস্ফোৰণ ৰাছিয়াৰ বন্ধ হৈ পৰিছে ইউক্ৰেইনৰ সকলো বিমানবন্দৰ ক্ৰিমিয়া সীমান্তৰে পূব ইউক্ৰেইনত ৰাছিয়াই চলাইছে আক্ৰমণ খালী কৰি দিয়া হৈছে কিভ বিমানবন্দৰ আৰু খালী কৰি দিয়া হৈছে কিভ বিমানবন্দৰ নাটোৰ দেশসমূহক ৰাছিয়াৰ ধমক ইউক্ৰেইন বিবাদত হস্তক্ষেপ কৰিলে ভয়ংকৰ পৰিণাম ভোগ কৰিব লাগিব ৰাছিয়াৰ ঘোষণাৰ পাছতেই আমেৰিকাৰ সকিয়নি আমেৰিকা আৰু মিত্ৰবাহিনীয়ে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিব জলপথ আৰু আকাশী পথেৰে